গাইছ ৰাতিপুৱা এয়া শুই উঠিছোঁ গুড মৰ্ণিং গাইছ এয়া হাগিব ধৰিছে বহি দিছে ইয়াতে বহিছে তো এতিয়া কি হৈছে গাইছ আমি আজিকালি অকণমান ডেইলি ব্লগ বনাব লৈছোঁ মানে এই চেনেল মানে একেবাৰে ডাউন মাৰি দিলে এবাৰ নবনায় সেইকাৰণে ক'তো যাব নোৱাৰা হ'লোঁ বনাবলগীয়া হৈছে এনেকৈ এতিয়া উঠি মুখ চুখ ধোৱাই নাই এই ষ্ট'ৰেজটো এইটো আমি মানে এতিয়া এই চাইকেল শিকাই আছোঁ গাইছ চাইকেল ভাইটিক এতিয়া কি দিব চাম আমি গাইজ চাব আপোনাকে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু বৌ দেখিছে নহয় আমি বনাই আমি আকৌ হে মই ক'ত ধুইছোঁ মই মুখেও নাই ধোৱা তো গাইজ আমি আহিছোঁ এতিয়া ডাঙৰ মাৰ কাষত কি পাম চাম তো আমি দিনটো কি কৰি থাকিম দেখাম আপোনাকক ডাঙৰ মা মানে বৰমাৰ ভৰ্তাই ভাত খাই আছে তাও কি এনেকুৱা হৈছোঁ দেখিছে নাই মই চুলি তুলি অৱস্থা নাই সেইটো তো এয়া আহি গ'ল আমাৰ হাগিব ধৰি থকা মানুহজন কি কয় এলফন আমাৰ গাঁৱত দেখিছে পানী ভৰাই হেৰি কেনেকুৱা গাঁত খানি হেৰি কৰি ল'ব লাগিছে এয়া পানী ভৰাই আছোঁ গাইছ এটা বেলেগ ব্লগ খালি মানে কি হ'ল চাৰ্টকেইটা একে মানে কালিৰ পৰা কালিও এইটো পিন্ধিছোঁ আজিও এইটো পিন্ধিছোঁ অথনি ৰাতিপুৱা কি কৰিলোঁ সেয়া দেখালোঁ এতিয়া এনেই কি কৰিম দেখাম আজি মানে লগৰ ল'ৰাহঁতৰ ঘৰ ভাওনা দিছে চ' তালৈকে যাওঁ এতিয়া মানে ভাওনালৈ ৰাতি যাম চাই থাকিব অথনি কৰাবিলাক দেখালোঁ এতিয়া এনেই কি কৰিম চাব আৰু এতিয়া এই তাৰপৰা লগৰটো ঘৰত সকাম আছিল মানে ভাওনা দিয়া হেৰি পাতিছিলতো তাত নাম পাতিছিলোঁ তাৰপৰা আহিলোঁ আহে আৰু সেয়া দেখাব পাহৰি থাকিলোঁ নহয় আকৌ ভিডিঅ' এটা কৰিবগৈ লাগিব সেইটো পাহৰি আহিলোঁ গাইছ আকৌ এতিয়া মানে কি হ'ল আমি খাবলৈ আহিছোঁ চ' আপোনাক দেখাইছোঁ আমি মানে অকল খাই থকা নহয় কৰিছোঁ এক ছেকেণ্ড প্লিজ গাইজ কি বুলি কয় কি বুলি কয় অৰ্ডাৰ দিলোঁ গাইজ আমি এতিয়া খাম চাওমিন 2 প্লেট পৰঠা 2 প্লেট গাইজ এটা আৰু কিবা কিবি খাম আৰু চাই থাকিব খাই লওঁ খাম এয়া চব অঁ খাব লৈছোঁ গাইজ পৰঠাটো খাই লওঁ গৈ আছোঁ আমি এয়া ভাওনা চাবলৈ গৈ আছোঁ ন্যায় জিলিকা আমি ভাওনা ওচৰত সন্মুখ পাই গ'লোহি জানো আৰম্ভণি হোৱা নাই আৰম্ভণি হ'ব বহুত দেৰি আছে আমি সোনকালে আহিলোঁ তো গাইজ দেখিছোঁ ইয়াত পেইন চলি আছে গাইজ পেইন পূৰা পেইন এটা মাৰি আছে ইয়াত পূৰা ভাৱৰীয়াই
হেরা মহাকাল দৈত্যেশ্বর কালবীর ভাতৃমৌলি হিরণাক্ষ দেবতা সরকারি দেবতা আর পৃথিবীর সত্য সমাজে মদা গর্বে গর্বিত হই এটিও তার মাকে করে অদিতি গর্ভসাতি অহংকারী বলে নেশ বলে অনার্য পর বলে